যোৰহাট জিলাৰ অন্তৰ্গত টিয়ক বিধানসভাৰ সমষ্টিত আজি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হয়। একাধিক কাৰ্যসূচী হাতত লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে টিয়কৰ নৱনিৰ্মিত আৰক্ষী থানা শুভ উদ্বোধন কৰে। তাৰ পাছতেই ঢেকীয়াখোৱা বৰনামঘৰত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী। প্ৰথমে গুৰুআসনত সেৱা কৰি তাৰ পাছতেই ঢেকীয়াখোৱা বৰনামঘৰৰ 1 কোটি টকাৰ ব্যয়ে আৰম্ভ হ'বলগীয়া ৰংগমঞ্চখনি শুভ উদ্বোধন কৰে। এই কাৰ্যসূচীত অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ লগতে উপস্থিত থাকে সাংসদ কামাখ্যা প্ৰসাদ তাছা, তপন কুমাৰ গগৈ, অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী আৰু টিয়ক সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱা। যোৰহাটৰ পৰা নিতুমণি বৰা ৰিপৰ্ট, নিউজ অসম।